লখিপুৰ চেলিয়েন কেয়াৰ হস্পিটেলৰ ব্যতিক্ৰমী পদক্ষেপ বানাকান্ত ৰাইজৰ কাষত লখিপুৰ চেলিয়েন কেয়াৰ হস্পিটেল আজি গোৱালপাৰা জিলাৰ লখিপুৰৰ অন্তৰ্গত মেছৰভিটাত এদিনীয়া দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উক্ত বিনামূলীয়া মেডিকেল কেম্পত লখিপুৰৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ চিকিৎসালয় চেলিয়ান কেয়াৰ হস্পিটেলৰ তৰফৰ পৰা 4 শতাধিক ৰাইজক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰে। ঔষধৰ পৰা আদি কৰি বিভিন্ন ৰোগৰ পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা লখিপুৰ চেলিয়েন কেয়াৰ হস্পিটেলৰ তৰফৰ পৰা সাধাৰণ ৰোগীসকলেও এনে বিনামূলীয়া সেৱা লাভ কৰিব পাই আনন্দ প্ৰকাশ কৰে আৰু লখিপুৰ চেলিয়েন কেয়াৰ হস্পিটেল কৰ্তৃপক্ষক ধন্যবাদ জনায়। অনাগত দিনত এনেকুৱা বিনামূলীয়া চিকিৎসা শিবিৰ লখিপুৰ চেলিয়েন কেয়াৰ হস্পিটেলে পাতিব লাগে বুলি মত পোষণ কৰে। আমাৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লখিপুৰ চেলিয়েন কেয়াৰ হস্পিটেলৰ মাৰ্কেটিং মেনেজাৰে কি ক'লে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। মেছেভিটাৰ পৰা জিয়াৰুল ইছলামৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। ফ্ৰী মেডিকেল কেম্প দিয়া হৈছে আমাৰ বানপানীৰ কাৰণে বানপানীতে বহুত মানুহ আহিব নোৱাৰে দৰিদ্ৰ মানুহে সেইকাৰণে আমাৰ ফ্ৰী হেল্থ কেম্প দিয়া হৈছে মেডিচিনবিলাকো ফ্ৰী দিয়া হৈছে। লখিপুৰ চেলিয়েন কেয়াৰ হস্পিটেলৰ পৰা আহিছোঁ মাল্টি স্পেচিয়েলিটি হস্পিটেল হয় প্ৰাইভেট লিমিটেড হস্পিটেল। কিন্তু বহুত মানুহে বানপানী হৈ গৈছে মানে বা হস্পিটেলত যাব নোৱাৰা এনেকুৱা বহুত মানুহ আছে। সেইকাৰণে বানপানীৰ কাৰণে লখিপুৰ পৰা আমাৰ চেলিয়েন কেয়াৰ হস্পিটেলৰ পৰা ইয়াতে মেছেৰভিটাত ইয়াতে ফ্ৰী হেল্থ কেম্প দিয়া হৈছে বিনামূলীয়া মেডিচিন দিয়া হৈছে যিটো আপোনাৰ প্ৰাইভেট হস্পিটেলৰ পৰা দিয়া হৈছে। এনেকুৱা যিকোনো মানুহে আহি আছে ফ্ৰী মেডিচিন লৈ আছে আপুনি সুধিব পাৰে সিহঁতক ইয়াতে ফ্ৰী মেডিচিন পাইছে না নাই। ডক্টৰে ইয়াতে আমাৰ ডক্টৰে আহিছে আমাৰ অল ষ্টাফে ইয়াতে আহিছে সিহঁতক ছ'চিয়েল হেল্থ ছাৰ্ভিচ কৰিবৰ কাৰণে আহিছে। ইতিমধ্যে কিমান মানুহ মানে মেডিচিন দিয়া হৈছে কিমান হ'ব? টোটেল 200 পাৰ হৈ গৈছে আপোনাৰ স্লিপ কাৰ্ডত 200 পাৰ হৈছে মেডিচিন মিনিমাম আপোনাৰ অলৰেডি মানুহ বহুত মানুহ পাই গৈছে মিনিমাম 150 মানুহে মেডিচিন অলৰেডি লৈছে। যেহেতু খেলাটো বেক্টেৰিয়া কি ৰোগ বেছি সাধাৰণতে বহুতের জ্বৰ কাহ এনেকুৱা আপোনাৰ ডায়ৰিয়া এনেকুৱাই বেছি আছে ডায়ৰিয়া মেলেৰিয়া বেক্টেৰিয়া এনেকুৱা বহুত ধৰণৰ বেমাৰ আছে মেডিচিন লৈ আছে। জনসাধাৰণ ভাল সহায় দিছে ভাল সহায় দিছে সিহঁতৰ পৰা সুধিব পাৰে আপুনি সিহঁতে পাইছে না নাই আমি কৈ আছো সিহঁতৰ ইয়াতে আমাৰ আহি কিনে ফ্ৰী মেডিচিন পাইছে না নাই এনেকুৱা সুধিব পাৰে সিহঁতক। আপনার কি মেডিসিন দিছে কি বেমার আছে? আমার মাথার বিষ প্রেসারের কারণে ওষুধ লইছি। আপনি ভাল পাইছেন না? লইছো আজি ভাল পাইছো। আপনি চেলিয়েন কেয়ার হসপিটাল লখিপুর যে বিনামূলীয়া ওষুধ দিয়েছে আপনি কি করবেন এটা কি দেব? ধন্যবাদ। ওষুধগুলা ভাল দিছে ঠিকই আছে বিনামূলীয়া এটা ভাল পাইছো আর আপনি কি করবেন ভবিষ্যতে যাতে এনেকুৱা প্রোগ্রাম চলা আরো আহিলে ভাল হব আহিলে ভাল পাম। আমার নাম মনোহর হোসেন। আপনার ওষুধ দিছে জ্বর বিহর। আপনি কি করবেন চেলিয়েন কেয়ার? আমি আসছিলাম এই জ্বর বিহরের ওষুধের কারণে আপনি নিশ্চয় ভাল পাইছে? ভাল পাইছি ভাল পাওয়ার কারণে লইছি।